মই মন্টু বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ ব্ৰাইট আছামলৈ। আজি আমি পুনৰবাৰ আলোচনাৰ কাৰণে বাছি লৈছোঁ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016। যুটীয়া সংসদীয় সমিতি অসমলৈ অহাৰ পিছৰে পৰা এটা কথা সৰ্বত্ৰে প্ৰচাৰ চলোৱা হৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক'তো অসমৰ নাম নাই। গতিকে ই অসম আৰু অসমীয়াৰ কোনো ধৰণৰ ক্ষতিসাধন নকৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে যেনেধৰণৰ প্ৰতিবাদ কৰা হৈছে, যেনেধৰণৰ এটা পৰিৱেশৰ সূচনা কৰা হৈছে, তেনে কৰাৰ কোনো ধৰণৰ অৱকাশেই নাছিল বা প্ৰয়োজনেই নাছিল। কিন্তু স্বাধীনতাৰ আগৰে পৰা অসমীয়া জাতি প্ৰতাৰণাৰ সন্মুখীন হৈ আহিছে। ৰাজনৈতিক শক্তিয়ে বিভিন্ন ধৰণৰ কুঅভিসন্ধিৰে অসমীয়া জাতিৰ ৰাজাৰ বেকা কৰাৰ যত্ন কৰি আহিছে। 1979 চনৰ পৰা 1985 চনলৈ 6 বছৰ ধৰি অসম আন্দোলন হ'ল। 855 জনকৈ শ্বহীদে বিদেশীমুক্ত অসম গঢ়াৰ স্বাৰ্থত নিজৰ প্ৰাণ বিসৰ্জন দিলে। কিন্তু বিদেশী সমস্যাটো সমাধানৰ কোনো ধৰণৰ পথেই মুকলি নহ'ল। বৰং দিনক দিনে বিদেশীৰ সমস্যাটো বাঢ়ি গৈ থাকিল। সংখ্যা বাঢ়ি যোৱাৰ লগে লগে অসমৰ জনগাঁথনিত ব্যাপক পৰিৱৰ্তন হ'ল। অসমীয়াৰ ৰাজনৈতিক অধিকাৰ সংকুচিত হ'ল। অসমীয়াৰ ভাষা সংস্কৃতিৰ প্ৰতি সংকট নামি আহিল। অসমীয়াৰ নিজৰ অস্তিত্ব বিপদাপন্ন হ'ল। তাৰপিছতো আমি কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কত অসমৰ নাম নাই বুলি আমি হাত সাবটি বহি থাকিম নেকি? নাগৰিকত্ব সংশোধনী বিধেয়কত নাম নাই বুলি প্ৰতিবাদক নৎসাৎ কৰিব বিচৰা, ধৰ্ণাক নৎসাৎ কৰিব বিচৰা এনেকুৱা ধৰণৰ কিছুমান মন্তব্যৰে ৰাজনৈতিকভাৱে লাভান্বিত হ'ব পাৰে, কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি হ'ব পাৰে। কিন্তু এনেধৰণৰ কথাত আচলতে আমি ভুল যোৱাটো উচিত নহয়। বিভিন্ন সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ পোষকতা কৰিবলৈ গৈ অসম চুক্তিক নৎসাৎ কৰা হৈছে। অসম চুক্তিৰ ভিত্তিবৰ্ষক নৎসাৎ কৰিবলৈ গৈ তেওঁলোকে 1951 চনৰ কথা কৈছে। কিন্তু যিসকলে আজি তাৰিখত বিৰোধৰূপে 1951 চনৰ কথা কৈ আছে, সেইসকলে কিন্তু বিগত নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়ত উজনি অসমত সৰ্বত্ৰে 1951 চনৰ কথা ক'লে। যেতিয়াই নামনি অসম গৈ সোমালগৈ, যেতিয়াই বৰাক উপত্যকাত সোমালগৈ, তেতিয়াই তেওঁলোকৰ মুখৰ পৰা 1951টো বাদে 1971 চনৰ কথাও নোলাল, 1951 কথাও নোলাল, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কথাও নোলাল। এনেকুৱা ধৰণৰ ব্যক্তিয়ে যিসকলে ৰাজনৈতিক লাভালাভৰ বাবে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰিব পাৰে, বিভিন্ন ধৰণৰ কথাৰে জাতিৰ আৱেগক লৈ খেলা কৰিব পাৰে, সেইসকলে যদি 1951 চনক ভিত্তিবৰ্ষ কৰি অসমীয়া জাতিৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱস্থান কৰিব বুলি আমি অসমীয়া জাতিয়ে ভাবি লওঁ, তেতিয়াহ'লে অসমীয়া জাতিয়ে চিৰদিন আকাশত চাং পাতি থাকোঁতেই যাব। যিসকলে নাগৰিকত্ব সংশোধনী বিধেয়কত অসমৰ নাম নাই বুলি টুলুঙা মন্তব্যৰে সকলো প্ৰতিবাদক নৎসাৎ কৰিব বিচাৰিছে, সেইসকলেও জানে সীমামূৰীয়া এখন ৰাজ্য হিচাপে হিন্দু বাংলাদেশী নাগৰিকত্বই অসমীয়া জাতিৰ সাংঘাতিক ধৰণে ক্ষতিসাধন কৰিব। উত্তৰ পূৰ্বাঞ্চললৈ বিদেশী আহিলে সেই বিদেশী উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যলৈ যাব নোৱাৰে, কিন্তু তেওঁলোক অসমতে থাকিব। ইয়াৰ কাৰণটো ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা। অসমে কোনো কাৰণত আৰু বিদেশীৰ বোজা ল'ব নালাগে। অসমীয়াৰ পৰিচয় কেতিয়াও হিন্দু নাছিল, অসমীয়াৰ পৰিচয় আছিল অসমীয়া। কিন্তু এতিয়া অসমীয়াক হিন্দু কৰাৰ, অসমীয়াক হিন্দু মুছলমান কৰি ভাগ ভাগ কৰাৰ, বিভাজন কৰাৰ এটা পৰিৱেশৰ ৰচনা কৰা হৈছে। অসমীয়াই পুনৰবাৰ এনেকুৱা ধৰণৰ জালত আচলতে ভৰি দিয়াটো অনুচিত। অসমীয়া সদায় অসমীয়া হৈ থাকক, হিন্দুৱেই হওক, মুছলমানেই হওক, যিসকল বিদেশী সেইসকলে অসম এৰি যাবলৈ আমি বাধ্য কৰাব লাগিব। আৰু হিন্দু মুছলমান উভয়ে বিদেশীক খেদিবৰ বাবে আমি সকলো অসমীয়া একগোট হ'ব লাগিব। আমি যদি সকলো অসমীয়া একগোট নহওঁ, আমি যদি সকলো অসমীয়া একগোট হৈ বিদেশী খেদাৰ যত্ন নকৰোঁ, আমি যদি হিন্দু মুছলমান হৈ ভাগ ভাগ হৈ
এই কুঅভিসন্ধিত এই যিখন নতুনকৈ জাল তৰা হৈছে এই জালত যদি আমি ভৰি দিওঁ তেতিয়াহ'লে অসমীয়া উদ্ধাৰৰ যি আশা অসমীয়া জাতিক উদ্ধাৰৰ যি আশা সেই আশা চিৰদিনৰ বাবে শেষ হৈ যাব।